নমস্কাৰ বন্ধুসকল, ভালে আছেনে? আজি আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ আগলৈ আহিলোঁ। আজি আকৌ অলপ ফুলনিত কাম কৰোঁ বুলি ভাবিছোঁ। অলপ পুলি চুলি আৰু অলপ ৰুবলৈ বাকী আছে। অলপ মাটিৰ সাৰ চাৰ মিক্স কৰিবলৈ আছে। প্ৰথমতে বস্তুবিলাক মাটি বেচাৰি অলপ মিক্স কৰি লওঁ, টাব চাব ৰেডি কৰোঁ। চাই থাককচোন। এয়া দেখিছেনে? এইখিনি এবাৰ আমি কম্প'জ সাৰখিনি ঢালোঁ। অলপ প্ৰথমে মাটিখিনি মেলি ল'লোঁ। ইয়াৰ ওপৰত এইখিনি ঢালোঁ। আমাৰ মাটিখিনি পূৰা ধুনীয়াকৈ ৰেডি কৰি ল'লোঁ। এতিয়া আমি সৰু সৰু গামলাখিনি ৰেডি কৰোঁ। তাৰ তলত পাথৰ চাথৰ দিওঁ। চাই থাকক। আমাৰ গামলাখিনি এনেকৈ ৰেডি কৰি ল'লোঁ। এতিয়া গামলাখিনিত প্ৰথমে তলত অলপ শিলগুটি দিব লাগিব। এবাৰ আগতে দেখাইছিলোঁ আপোনাক মাটি চাকি, কিন্তু মাটি চাকি শেষ হ'ল আৰু। এতিয়া মাটি চাকি বদলি তাত শিলগুটি দিম। টাব ৰেডি কৰিলোঁ, এনেকৈ শিলগুটি দি লৈছোঁ তলত। এতিয়া বাকীখিনি কাম কৰোঁ আৰু। আমাৰ গামলাখিনি মাটি ভৰা হৈ থাকে আৰু 4-5টামান আছে। সেইকেইটা কমপ্লিট কৰি আৰু পানী চানি দিব লাগিব এতিয়া। বন্ধুসকল, পূৰা মাটি চাটি টাবত মাটি চাটি ভৰাই পূৰা ৰেডি। এতিয়া প্ৰথমে পানী অলপ দি লওঁ। আগতে মই কৈছিলোঁ, মই ফুল ৰোৱাৰ আগতে পানী দিওঁ। কিছুমানে ফুল ৰোৱাৰ পাছত পুলি ৰোৱাৰ পাছত পানী দিয়ে। মই আগতীয়াকৈ পানীটো দি লওঁ। কি হয়, তেতিয়া পুলিটো ৰোৱাৰ পাছত পুলিটোৰ ওপৰত বোকা চোকা উঠি নাযায়। পানী ঢলাৰ কাৰণে আগতীয়াকৈ পানী দি অলপ ধুনীয়াকৈ সমান কৰি লওঁ। তাৰপৰা পানী ঢালোঁগৈ। এনেকুৱা এটা বনাই আছোঁ, দেখিছেনে? ডব্বাত ভৰাই এনেকৈ পানী দিবলৈ ভাল। এনেকুৱা এটা বনাই ল'ব।
বন্ধুসকল, আমাৰ পানী দিয়া কামটো শেষ হ'ল আৰু এতিয়া পুলিখিনি ৰুওঁ। পুলি তাত আছে, পুলিখিনি দেখাই যাওঁ আপোনালোকক। পুলিখিনি ৰুওঁ, এইখিনি চব ডাঙৰ ডাঙৰ হৈ গ'ল। এইখিনি ৰুম এতিয়া। বহুত পুলি ৰুবলৈ আছে, কেইটামান ৰোৱা হৈছেহে। আমনি লাগিছে, বহুত দেৰি লাগিব। দৰ্শকখন ফুল ৰুওঁতে আন্ধাৰে হ'লগৈ আৰু বহুত দেৰি লাগি গ'ল। এতিয়া মেডিচিন দিবলৈ আছেই আৰু ওপৰত ছটিয়াবলৈ আছেই কিবা কিবি। চাই থাকোঁ সেইকাৰণে দৰ্শকক এইটো ফুলৰ কাৰণে দিয়া হয়। এইটো মেডিচিন দিব লাগিব ফুলৰ কাৰণে। সেইকাৰণে এইটো 1 ml 1 লিটাৰ পানীত দৰ্শক এইটো এতিয়া স্প্ৰে কৰি দিওঁ তাত। ফুলবিলাক যেতিয়া হ'ব তেতিয়া ভালকৈ দেখাম আৰু। বন্ধুসকল, আজি বহুত দেৰিলৈকে ফুল ৰুলোঁ। পোহৰত দেখাব নোৱাৰিলোঁ, সেইকাৰণে আন্ধাৰত দেখাব লগা হৈছে। মানে এইবিলাক ফুলবিলাক ৰুইছিলোঁ, যোৱাৰ আগতে দেখাইছিলোঁ আপোনাক। সেইবিলাক ধুনীয়াকৈ ফুলি গ'ল, দেখিছেনে? এইবিলাক কেলেণ্ডুলা ইমান ধুনীয়াকৈ ফুলিছে, দেখিছেনে? নাৰ্জী, বিভিন্ন কালাৰৰ নাৰ্জী। কষ্ট কৰা সফল হৈছোঁ আৰু। দেখিলে ইমান ধুনীয়া ধুনীয়া ফুলিলে। আপোনালোকক দেখাম বুলি কৈছিলোঁ। মানে এতিয়া লাহে লাহে আজি যিবিলাক ৰুলোঁ, এইবিলাক ৰুলোঁ আপোনালোকক যেতিয়া ফুলিব তেতিয়া দেখাম। এইবিলাক ডালিয়াবিলাকো পূৰা আহি গৈছে, কলি আহি গ'ল। এইবিলাক যেতিয়া ফুলিব তেতিয়ালৈকে আপোনাক ভালকৈ দেখাওঁ। আপোনালোক চবচে বেষ্ট আৰু এপাহ ফুল আছে, আপোনালোকক দেখাবলৈ পাহৰিয়ে আছোঁ। এয়া দেখিছেনে কি ধুনীয়া লাগিছে ফুলপাহ। খুব ফেভৰেট ফুল হয় এপাহ। নামটো কি আছিলে? ডেইজি। আৰু এইবিলাকতো আৰু আপুনি দেখাইছে আপোনালোকক। মানে এইবোৰ টাইম লাগিব, মানে 20-25 দিনৰ পাছতহে এইবিলাক হ'ব। প্ৰথমে ৰোৱা পুলিখিনিতো ডাঙৰ হৈ গ'ল আৰু বহুত পুলি থাকি গ'ল। চাওঁ আৰু কিমান আনিব পাৰোঁ। গামলাটো ঢেৰ আছে, কিন্তু একেটাৰপৰাই ফুল ভাল লাগে। কিন্তু ৰুম আৰু এইখিনি দিনত হোৱাহেঁতেন ভালকৈ দেখিলেহেঁতেন। তথাপিও দেখিছে চাগে, এতিয়া পোহৰ কৰি দিছোঁ, ভাল লাগিছে। এয়াই আৰু মোৰ ফুলনি। চাই থাকিব দৰ্শক। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব সকলো কৰিব। মোৰ ফেচবুক পেজটোত যাব, সেইটো ফ'ল' কৰিব। তাতো ভিডিঅ'বিলাক আছে, চাব। ঠিক আছে তেতিয়াহ'লে বাই দৰ্শক আজিলৈ।